সেকেন্ডত এই কোৱেশ্চনটো কেনেদৰে সলভ কৰিব পাৰি তাৰ কাৰণে আজি এটা সুন্দৰ ট্ৰিক লৈ আহিছো সাধাৰণতে এনেকুৱা কোৱেশ্চন দেখিলে ষ্টুডেণ্টে খুব ভয় কৰে এতিয়া চোৱা x = 10 + 3√11 আমাক দিয়া আছে ঠিক আছে ফাৰ্স্ট তুমি 10 ক স্কয়াৰ কৰি দিবা কিমান হ'ব 100 তাৰ পিছত 3√11 ক স্কয়াৰ কৰা 3 স্কয়াৰ 9 আৰু √11 স্কয়াৰ 11 মানে হৈ যাব আমাৰ 99 এতিয়া 100 ৰ পৰা 99 মাইনাস কৰা কিমান হ'ব 1 ঠিক আছে এতিয়া চোৱা যদি ইয়াৰ আনসাৰটো 1 ওলাই তেতিয়া আমি x + 1/x টো আমাৰ কি হ'ব যদি আমাক প্লাসটো বিচাৰিছে তেতিয়া এই যেটো ডাঙৰ নাম্বাৰ দিয়া আছে ইয়াক ডাবল কৰি দিবা কিমান আহিব 20 মানে ইয়াৰ কাৰেক্ট আনসাৰ হ'ব 20 আৰু যদি আমাক বিচাৰে x - 1/x তেতিয়া সৰু নাম্বাৰটোক ডাবল কৰিব লাগিব কিমান হ'ব 3√11 ক যদি ডাবল কৰো 6√11 ঠিক আছে কিন্তু এইটো তেতিয়াহে প্ৰযোজ্য হ'ব যেতিয়া ইয়াৰ বিয়োগ কৰিলে আমি আনসাৰটো আমি ইয়াৰ 1 পাও ঠিক আছে ধন্যবাদ আগলৈ এনেকুৱা ভিডিও চাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব